নমস্কাৰ, মই বনাবলৈ লৈছোঁ কঁঠালগুটি আৰু খৰিচাৰ এখন টেঙা আঞ্জা। আৰু তাৰ বাবে মই প্ৰেছাৰত অকণমান পানী দি তাত কঁঠালগুটি আৰু 2টা আলু দিছোঁ আৰু অকণমান হালধি আৰু অকণমান নিমখ দি পেলাই মই ভালদৰে সিজাই লৈছোঁ। সিজাই লোৱাৰ পাছত এনেদৰে কঁঠালগুটিখিনি এটা চৰিয়াত ৰাখি লৈছোঁ আৰু এটা চৰিয়াটোত মই এটা গিলাচেৰে কঁঠালগুটিখিনি ভালদৰে এনেদৰে পিটিকি লৈছোঁ। আৰু তাৰপাছত মই আলু আৰু কঁঠালগুটিখিনি বনাবলৈ কেৰাহীত অকণমান তেল দিছোঁ আৰু তাত অকণমান পাঁচফোৰণ আৰু এটা তেজপাত দিছোঁ। তাৰপিছত মই তাত দিছোঁ অকণমান কাটি লোৱা কেঁচা পিঁয়াজ আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাৰ পিছত তাত দিছোঁ মই কেঁচা বিলাহী। এতিয়া মই বিলাহীখিনি ভালদৰে এড কৰি দিছোঁ আৰু তাত সিজিবলৈ মই অকণমান নিমখ আৰু অকণমান পানী দি ভালদৰে বিলাহীখিনি সিজি ল'বলৈ দিলোঁ। আৰু তাত মই এতিয়া এড কৰি দিছোঁ কঁঠালগুটি আৰু আলুখিনি, যিখিনি মই সিজাই থৈছিলোঁ। সেইখিনি ভালদৰে দি পেলাই মই এতিয়া অকণমান লৰাই দিছোঁ। ভালদৰে লৰাই লোৱাৰ পাছত অকণমান উতল আহিবলৈ দিছোঁ। উতল আহিছে, তাৰপাছত তাত মই অকণমান খৰিচাৰ পানী, যিটো টেঙা পানী, সেইটো এড কৰি দিছোঁ। আৰু এতিয়া তাত মই অকণমান পানী দি ভালদৰে কঁঠালগুটি আৰু খৰিচাখিনি উতলিবলৈ এৰি দিছোঁ। এনেদৰে বনাই খাই চাবচোন, বৰ ধুনীয়া হয় খাবলৈ। গৰমত যে বৰ সোৱাদ লগা হয়। আৰু এতিয়া উতল অহাৰ পাছত তাত মই অকণমান চেনি এড কৰি দিছোঁ। চেনিখিনি দি আছোঁ, ভালদৰে উতল আহিছে। অকণমান ডাঠ কৰি ৰাখিব, ডাঠ কৰি হ'লে ইয়াৰ টেষ্টটো অকণমান সুকীয়া হয়। এয়া মোৰ কঁঠালগুটি আৰু খৰিচাৰ আঞ্জা।